নমস্কাৰ বন্ধু বান্ধৱীসকল আচলতে ভূগোলতে পাব্লিছ হৈ আছে অহাকালি মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিব আচলতে বহুত সাইডত পাব্লিছ হৈ আছে বহুতো মানে ফেচবুক ছ'চিয়েল মিডিয়াত পাব্লিছ হৈ আছে আচলতে কোনটো সঁচা কোনটো মিছা এতিয়াও কোনো ধৰিব কাৰণ আপুনি যদি এতিয়া গুগলত টাইপ কৰে যে SLC ৰিজাল্ট কেতিয়া দিব আচলতে টুমৰো বুলি বহুত ভাল নিউজ আচলতে চেনেলে আচলতে দেখুৱাই আছে কিন্তু কোনটো সঁচা কোনটো মিছা কোনো নাজানে ইয়াৰ আগতে জানি লওক আপোনালোকে ৰিজাল্টটো কেনেকৈ চাব ৰিজাল্ট চাবৰ কাৰণে বহুতো মাধ্যম আছে সেইটো ৰিজাল্ট অহাকালি 10টা বজাত পাব্লিছ কৰিব বুলি কৈছে কিন্তু এইটো একেবাৰে মিছা কথা একেবাৰে মিছা বহুতো মানে নিউজ চেনেলত বহুতো ইউটিউব চেনেলত বহুতো মানে ছ'চিয়েল মিডিয়াত এইটো পাব্লিছ হৈ আছে আচলতে অহাকালি ৰিজাল্ট দিব বুলি কিন্তু একেবাৰে এইটো মিছা কথা আপোনালোকে কোনো ধৰণৰ এইটো চিন্তা নকৰিব আৰু যিসকলে আচলতে এইটো সঁচা নে মিছা জানিব গৈছে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পাৰে এইটো একেবাৰে মিছা কাৰণ মই আপোনালোকক এইটো প্ৰমাণ দি আছোঁ এইটো কেনেধৰণে মিছা হয় এইটো একেবাৰে মিছা হয় এইটো আচলতে মই এই চেনেলৰ জৰিয়তে আপোনালোকক কোনো ধৰণৰ ফেক নিউজ দিয়া নহয় কিন্তু বহুতো এনেকুৱা চেনেল আছে য'ত এনেকুৱা ফেক নিউজ দি কিনে ভিউজবোৰ লৈ থাকে চ' মোৰ চেনেলৰ জৰিয়তে আপোনালোকক কোনো ধৰণৰ ফেক নিউজ দিয়া নহয় সেইকাৰণে মই ভিডিঅ'টো বনাব লগা হৈ গ'ল আজি ৰাতি 12টা বজাত মই ভিডিঅ'টো বনাব লগা হৈ গ'ল কাৰণ বহুতো এনেকুৱা মানে প্ৰচাৰ হৈ আছে বহুতো মই হোৱাটছআপ ষ্টেটাছ চাই আছোঁ ছ'চিয়েল মিডিয়াত চাই আছোঁ গুগলত চাই আছোঁ আপোনাৰ বহুতো আচলতে দিছে কি অহাকালি 10টা বজাত ৰিজাল্ট দিব এইটো একেবাৰে মিছা আপোনালোকে ইয়াতে চেবাৰ ছাইডৰ মই লৈ দেখুৱাই আছোঁ ইয়াত কোনো ধৰণৰ আপডেট নাই আপোনালোকে দেখা পাইছে তাৰ উপৰি তোমালোকৰ যদি কিবা সন্দেহ আছে মই এখন একেবাৰে সঠিক এখন আপোনাক মই একদম নিউজ এটা দি আছোঁ আপোনালোকে চাই লওক নিজে চাই লওক আচলতে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াই আচলতে ফেচবুক জৰিয়তে এইটো পাব্লিছ কৰি দিছে এইটো আপোনালোকৰ সন্মুখত মই দেখুৱাব বিচাৰিম এইটো আপোনালোকে চাই লওক এইটো চাই লওক সকলো অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীৰ বাবে মেট্ৰিক পৰীক্ষাৰ ফলাফল কাইলৈ প্ৰকাশ কৰা নহয় ফলাফল প্ৰস্তুত হোৱাৰ লগে লগে ঘোষণা কৰা হ'ব এইটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাই আচলতে এইটো পষ্ট কৰিছে আজি 2 ঘণ্টা আগত চ' তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে এইটো একেবাৰে ফেক নিউজ একেবাৰে ফেক আৰু এইটো সঁচা নহয় বহুতে আচলতে মই হোৱাটছআপ ষ্টেটাছ কওক বহুতো ছাইট মানে মই দেখি আছোঁ সেইকাৰণে মই ভিডিঅ'টো বনাব লগা আছিল কাৰণ এইটো ভিডিঅ' বনোৱাৰ কোনো উদ্দেশ্য নাই চ' এইখিনিয়ে ক'ব লগা আছিল ধন্যবাদ